মোৰ AR ব্লগ চেনেললৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো গাইজ মই আজি আপোনালোকক দেখুৱাব ওলাইছোঁ, এয়া মোৰ ফ্ৰেণ্ডৰ বাইক হয়। তো গাইজ গ্লামাৰ বাইক হয়। তো বাইকখনৰ স্পীড কেনেকুৱা, কিমানলৈকে স্পীড হয় সেইটো আমি আজি চেক কৰিম। চাওক গ্লামাৰ বাইকৰ দবদবনি কেনেকুৱা হয় গাইজ। চ' বাইক হ'ল মোৰ ফ্ৰেণ্ডৰ, ইয়াৰ নাম হ'ল মমিনুল ইছলাম। তো গতিকে গাইজ আমি ভিডিঅ'টো বেছি লং নকৰি আমি ভিডিঅ'টো। তো গাইজ এতিয়া বাইক আমাৰ ষ্টাৰ্ট কৰিম। বাইক ষ্টাৰ্ট হৈ গ'ল অলৰেডি। তো গাইজ আমি এতিয়া উঠিম আৰু চাম কেনেকুৱা পাৱাৰ গ্লামাৰ বাইকৰ হয়। তো লেটছ গ'। আজি চাম কেনেকুৱা দবদবনি। তো গাইজ আমি গৈ আছোঁ, স্পীড লাহে লাহে বেছি হৈ আছে, আপোনালোকে চাবলৈ পাইছে। তো এক্সেলেটাৰৰ কথা গাইজ 80 পাৰ হৈ আছে, পাৰ হোৱা নাই। তো অলপ কাৰণত গাড়ী চল কৰিবলগীয়া হ'ল। গাইজ আপোনালোকে দেখিবলৈ পাইছে আগত গাড়ীখন চলা কৰি যাই আছোঁ। গাইজ বিশেষ কাৰণ আমি আপোনাক গ্লামাৰ বাইকখনৰ বেছি দবদবনি দেখুৱাব নোৱাৰিলোঁ, কাৰণ হাইৰোডত গাড়ী আপোনালোকে দেখিবলৈ পাইছে, গাড়ী অহা যোৱা কৰি আছে, যাৰ কাৰণে আমি মানে সিমান স্পীড কৰিব পৰা নাই। তো আপোনালোকে চাইছে। তো গতিকে স্পীড একেবাৰে কম হোৱা নাই গাইজ। তো 80 আপ আছিল। তো গাইজ আজি আৰু সিমান নেদেখুৱাওঁ বাইকখনৰ বিষয়ে, কাৰণ যিহেতু ফাইনেলি আজি আমি 100 উঠাব পৰা নাই। তো আজি ওলাইছোঁ আমি ফ্ৰেণ্ডৰ লগত, ভাবিছিলোঁ বাইকখনৰ এটা ৰাইড দেখাই দিওঁ। তো এয়া হ'ল মোৰ ফ্ৰেণ্ড, আপোনালোকে এয়া চাবলৈ পাইছে। তো গাইজ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে বেছিকৈ লাইক শ্বেয়াৰ কমেণ্ট কৰি দিয়ক, আৰু গাইজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।